সিহঁতি আহি পেলাই অলৰেডি সিহঁতি নলাত কাম কৰি আছে, মই কেলা ক'বই নোৱাৰো। মা দেউতাই আমাক স্কুল কলেজলৈ কিয় পঠিয়াই? পঢ়িব, ল'ৰাটো কিবা এটা হ'ব বা ছোৱালীজনী কিবা এটা হ'ব, ভৱিষ্যতত কিবা এটা উন্নত কৰিব, অলপ জ্ঞান পাব। কিন্তু আমাৰ কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যে নিজৰ কথাটো নাভাবে, নিজৰ মাক দেউতাকৰ কথাও এবাৰ ভাবি নাচায়। এজনী স্কুলীয়া নহয়, এজনী কলেজীয়ান ছাত্ৰী, আৰু কলেজীয়ান ছাত্ৰী যিহেতু তাই সৰু ছোৱালী হৈ থাকে নাই, তাই বুজিব পাৰে যথেষ্টখিনি জ্ঞান হৈ গৈছে ইতিমধ্যে। কিন্তু তাই এনেকুৱা এটা কাম কৰিছে যিটো কাম মানে মই ক'বলৈ বেয়া লাগি গৈছে, মই কি ক'ম আৰু। মই তাইৰ কথা ভবা নাই, তাই যি হৈ যাওক। এজনী ছোৱালী হয়, ছোৱালী মানুহক মই ৰেচপেক্ট কৰোঁ, কিন্তু ছোৱালী হৈ ছোৱালীৰ নিচিনা থাকিব লাগে। যি কি নহওক তাইৰ কথা মই নাই ভাবা, তাই মাক দেউতাকৰ কথা ভাবিছোঁ। তাইৰ মাক দেউতাক চাগে কি হৈ আছে, তাইৰ মাক দেউতাকে চাগে মানুহৰ আগত মুখ দেখাব পৰা নাই তাইৰ কাৰণে। আৰু যি কি নহওক বাৰু, মোৰ ভিডিঅ'টোত তাই মই ফেচটো নেদেখুৱাওঁ ভালকৈ, তাইক মই ব্লাৰ কৰি দিছোঁ তাইৰ ভিডিঅ'টোত। জেগা নাপালিয়া, হা তই জেগা নাপালিয়া, হ'ল এতিয়া যদি মোৰ ভিডিঅ'টো ইয়াত কোনোবা ষ্টুডেণ্টে চাই আছে, তেতিয়াহ'লে মানে এবাৰ ভাবি চাবা, তোমালোকৰ নিজৰ কথা নহ'লেও নিজৰ মা দেউতাৰ কথা এবাৰ ভাবিবা। এনেকুৱা এটা কাম কৰাৰ আগতে হাজাৰবাৰ ভাবিবা, আৰু নকৰিবা এনেকুৱা কাম। আৰু মই জানো তোমালোকে নকৰা। আৰু যিমান পাৰা মোৰ এইটো ভিডিঅ'ত লাইক কৰিব নালাগে, কমেণ্ট কৰিব নালাগে, খালি শ্বেয়াৰ কৰা। যিমান পাৰা শ্বেয়াৰ কৰা, মই খালি এটাই কথা কৈছোঁ, যিমান পাৰা শ্বেয়াৰ কৰা। মা দেউতা আমাৰ কাৰণে ভগৱান হয়। মা দেউতাই আমি হাঁহিলে হাঁহে, আৰু আমি যদি কান্দিব বিচাৰে। মা দেউতাই আমাৰ সুখত সুখ দেখে। আৰু এনেকুৱা এটা কাম যদি তুমি কৰি দিয়া যেন মা দেউতাই আমাৰ কাৰণে মুখ উলিয়াব নোৱাৰে, গাঁৱৰ আগত, সমাজৰ আগত, গাঁৱত ওলাব নোৱাৰে, চহৰত উলিয়াব নোৱাৰে, ভাল মানুহ এজনীৰ লগত কথা পাতিব নোৱাৰে, তেনেহ'লে তোমালোকে কৰোঁতে একো গম নাপাবা। কিন্তু এনেকুৱা এটা কাম হৈ যোৱাৰ পিছত মই কৈছোঁ, তোমালোকে নিজকে নিজে ক্ষমা কৰিব নোৱাৰিবা। গতিকে এইটো বুলিয়ে নহয়, তোমালোকে এনেকুৱা কোনো কাম নকৰিবা যিটো কামৰ কাৰণে তোমালোকৰ মাহঁতে, দেউতাহঁতে, পাপাহঁতে বা যোনে নহওক গাৰ্জেন, দাদাহঁতে যাতে বেলেগৰ আগত তলমূৰ কৰি কথা ক'ব লগা হয়। ভুচৰি গম পোৱা এনেকুৱা কাম এটা কৰাৰ আগত নাভাবিলি, এতিয়া গম পালে কান্দি দেখাবলৈ আহিছ চাই। ত' মোৰ এই ভিডিঅ'টো যদি আপোনালোক কোনোবা গাৰ্জেনে চাই আছে, ত' গাৰ্জেনক মই এটা ৰিকুৱেষ্ট কৰিম, যাতে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক দেখুৱাওক। কাৰণ এইবোৰেই আমাৰ উদাহৰণ। এইবোৰ যদি দেখুৱায়, তেতিয়া তেওঁলোকে এনেকুৱা এটা কাম কৰাৰ আগত ভাবিব, এবাৰ হ'লেও ভাবিব। তো এই ভিডিঅ'টোত মই এইটো নকওঁ যে অকল ছোৱালীজনীৰ দোষ, ছোৱালীজনীৰ লগতে ল'ৰাটোৰো সমানেই দোষ আছে। গতিকে ল'ৰা ছোৱালী দুটাকো কৈছোঁ, এনেকুৱা কিবা এটা কৰাৰ আগতে তোমালোকে হাজাৰবাৰ ভাবিবা। আৰু ভাবিবা মানে এনেকুৱা কাম নকৰিবাই। কাৰণ এনেকুৱা এটা কাম কৰি থাকিলে, আজি মই তোমালোকক মৰমত কথা কৈছোঁ, কাইলৈ মই এনেকেই এওঁলোকক যেতিয়া গালি পাৰিছোঁ, তেনেকৈ তোমালোককো গালি পাৰিম। গতিকে তোমালোকে অলপ ভাবি চাবা। ফেচবুকত ফটো দি দে, তো শেষবাৰৰ বাবে মই এটা সমূহ ৰাইজক ৰিকুৱেষ্ট কৰিম যে এই ভিডিঅ'টো, যিটো ভিডিঅ' মই এতিয়া ৰ'ষ্ট কৰি আছোঁ, সেই ভিডিঅ'টো ইউটিউবতে ভাইৰেল হৈছে। গতিকে কোনোবাই যদি কোৱা, প্লিজ ক'তো প'ষ্ট নকৰিবা। মানে কি হয়, তেওঁলোকে যিটো ভুল কৰিলে, কিন্তু এতিয়া ভুলটো শুধৰাই দিব লাগে আমি। সেয়া শ্বেয়াৰ কৰি, পাব্লিচিটি কৰি, ভাইৰেল কৰি পেলাই একো নহয়। কাৰণ তেওঁলোকৰ এতিয়া ভৱিষ্যতটো আছে, ভৱিষ্যতটো ধ্বংস হৈ যাব। গতিকে তেওঁলোকৰ সৰু এটা ভুলৰ কাৰণে ভৱিষ্যতটো ধ্বংস নকৰিব। কোনো যাতে এই ভিডিঅ'টো ভাইৰেল নকৰে। মোৰ ভিডিঅ'টো মই ভাবিছোঁ, হাজাৰবাৰ ভাবিছোঁ মই এইটো কথা, যে কেনেকৈ যদি প'ষ্ট কৰোঁ, কেনেকৈ ভাইৰেল হয়, মানুহে দেখা পাব, তেওঁলোকৰ জীৱনটোৰ কথা আছে। সেইকাৰণে মই ফেচ দেখুওৱা নাই। মোৰ গোটেই অল ভিডিঅ' আছে, মই ইচ্ছা কৰিলে তেখেতৰ ফেচ দেখুৱাই দিব পাৰোঁ, কিন্তু মই ফেচটো দেখুওৱা নাই। মানে কি হয়, মই তেওঁলোকৰ ভৱিষ্যতটোৰ কথা ভাবিছোঁ, আপোনালোকেও ভাবক। আৰু মোৰ ভিডিঅ'টো যিমান পাৰে তিমান শ্বেয়াৰ কৰক। মই এটাই কথা কৈছোঁ, যিমান পাৰে তিমান শ্বেয়াৰ কৰক। কাৰণ আপোনালোকৰ ভাইটি হ'ব পাৰে, ভণ্টি হ'ব পাৰে, আপোনাৰ কথাও, তাৰপিছত আপোনালোকৰ ল'ৰা ছোৱালী হ'ব পাৰে, আৰু ষ্টুডেণ্ট যদি হয়, তোমালোকৰ লগৰখিনি শ্বেয়াৰ কৰা। যিমান পাৰা মুঠতে শ্বেয়াৰ কৰা। মই এটাই কথা কৈছোঁ, লাইক কৰিব নালাগে, কমেণ্ট কৰিব নালাগে। ভাল লাগিলে তোমালোকে নিজে কমেণ্ট কৰিব, মই জানো। লাইকটো কৰি দিবা ভাল লাগিলে। যি কি নহওক, যিমান পাৰা মই কৈছোঁ মুঠতে শ্বেয়াৰ কৰা। হোৱাটছআপ, ফেচবুক, যিমান পাৰা শ্বেয়াৰ কৰা। আৰু এই ভিডিঅ'টো যদি ক'ৰবাত পোৱা, তোমালোকে পাবা, ইউটিউবতে এৰিছে, ভাইৰেল ভিডিঅ' হয়। যদি পোৱা তোমালোকে প্লিজ প'ষ্ট নকৰিবা। আৰু যিটো মানুহে এই ভিডিঅ'টো প'ষ্ট কৰিছে, তাকো কম, পাৰিলে আপুনি ডিলিট কৰি দিয়ক। কাৰণ এইবোৰ ভাল নহয়, কাৰণ তেওঁলোকৰ গোটেই ভৱিষ্যতটো আছে। তো আজি ভিডিঅ'টো ইমানে আছিলে।
লাইক নকৰিলেও নাই, কমেণ্ট নকৰিলেও নাই, কিন্তু যিমান পাৰা শ্বেয়াৰ কৰা। মই প্ৰথমৰ পৰা লাষ্টলৈকে এটাই কথা কৈ আছোঁ, যিমান পাৰা শ্বেয়াৰ কৰা। তো বাই বাই, পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।